নাজানিছো একোৱে নাজানিছো খোৱা বোৱা বাহিৰে একোৱে নাজানিছো জানিছো যদি জানিছো একো নাজানিছো যিখিনি নাজানি তই কিয় হাঁহি আছ? ঐ তই যে চিঞৰি চিঞৰি খখা গাই আছা কিয়? এতিয়া চাবি হা অসমীয়া মানুহ যে আছে হা ঘৰতে গছটনীজনী আছে গছটনীয় মাইকী মানুহজনীৰ কথা কৈছো অ গৃহস্থনী মানুহজনীয়ে যে গা পা ধুই যে মই চাকি জ্বলাব লাগিছে ঐ তই মতা নে মাইকী অ মতা ল'ৰা আছো তই গৃহস্থহে হবি আৰু গৃহস্থই তুলসী গছত চাকি জ্বলায় এই চাকি জ্বলাব নালাগিব নজ্বলাইতো আৰু সূৰ্য প্ৰণামহে কৰিব লাগে সূৰ্য প্ৰমাণ কৰিব লাগিছে সেইটো কওঁ কেনেকে কৈছে কৈছো এটা কাম কৰিবি বাল্টিং এটা ল'বি গ্লাছ এটা ল'বি আচ্ছা গামোচা এখন ল'বি আচ্ছা আৰু সূৰ্যলৈ চাই চাই প্ৰণাম কৰিবি প্ৰমাণ কৰিব লাগিছে আতি কৰিলে হৈছে হেই ৰাতি সূৰ্য ওলাই নেকি দিনতে কৰিব লাগিছে ঠিক আছে যা সূৰ্য প্ৰণাম কৰিবহি ইমান দেৰিলৈকে শুই আছে বিচনাখন কোনে ঘূৰালে চা মূৰ্খ মই মানুহটো ঘূৰি শুইছো তোৰ উৎপাতত এতিয়া আপুনি উঠকছে উঠক আপুনি ধুনীয়াকে মুখ চুখ ধৰক মই ভাতত লাগোগে চা ৰাতিপুৱা আমি চাহ খাওঁ আমি ভাত খাওঁ হা গৰু গোসাঁই চব শেষকে দিলি ঘৰখনৰ তই এইটো লওকচোন মই এতিয়া সূৰ্য প্ৰমাণ কৰি আহিছো মণি কোৱা গুড মৰ্ণিং উঠিলা নেকি ট্ৰেইনত দিয়া দিয়া আহা হেপ্পী ৰিটাৰ্ণ জাৰ্ণি টিটেনাছ পাই গ'লহি ওম সূৰ্য 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 ওম ডাঙৰ সূৰ্য সৌ সূৰ্য ওম সূৰ্য পূজাই সূৰ্য পূজাই সূৰ্য পূজাই ওম ৰাতিপুৱা সূৰ্য দুপৰীয়া সূৰ্য আবেলি সূৰ্য ওম ৰঙা সূৰ্য হালধীয়া সূৰ্য ওম আজিকালি ঠাণ্ডা দিনত ইমান সূৰ্য ওলাইছে ঠাণ্ডাই নপৰিছে গৰম দিনত হ'লে পদিনা পতা সূৰ্য ওলাইছে ইমান গৰম লাগিছে ওম সূৰ্য ওম সূৰ্য পূজাই সূৰ্য পূজাই ওম সূৰ্য পূজাই সূৰ্য পূজাই ওম কি হৈছে আমাক বিশ্বাস কৰিবলৈ আহিছে তাক কোপটো চা বাল্টি লৈহে সূৰ্য প্ৰণাম কৰে কৃষ্ণ কালিলৈ পাবাহি নেকি এতিয়াহে শুনি ভাল লাগিছে দিয়া ছাৰৰ কোনটো কথা সেইটো পাতিম এতিয়া আহা আৰু কান্দি কান্দি ভাত খাইছোঁ মই নকৈছোঁ সঁচা আগতে মই এনেই গাওঁ নে কটা চিঙা জ্বলা পোৰা সকলোতে লাগে লাজটো যে এটা আমি যদি পাইছে জ্বলাইহে খাইছোঁ ঠাণ্ডাত যে কথা পাতি আছে চৰ্দি লাগিলে কোনে চাইছে কোনা ঠাণ্ডা পাব চা উশাহ ল'বলৈতো দে ভাই দেচোন যা এবাৰ যা হ'বচোন তই কিয় লাগি থাক মোৰ লগত মই সহায় কৰি আছো নালাগে তই সহায় কৰি ফালিব ইমান ঠাণ্ডাত যদি চৰ্দি লাগিছে পিছত মোৰ টেটুহে ওলমিছে তই মোক কি আলেক পালেক তোৰ টেটুত ওলমিবলৈ বাহিৰে আপোনাক কোন আছে চা আৰু নাই কোনো আৰু নাই পুৰিত আছে মোৰ ভিটামিন কথা ঠেকা কাম মইহে চলাই আছো বাৰু হ'ব এই মণি ফোন আহিলে মণি আয়ো টেলিপেথি চোৱা এইজনীয়ে মানে আমাৰ এখেতকে জ্বলাই খাইছে ফুৰিলা জেগাবোৰ ফুৰিলা নে নাই এতিয়া হ'ল আৰু তেতিয়াহ'লে আহা আৰু অশান্তি কৰি দিছো ইহঁতে মণি মোক আমি যেতিয়া পাইছা শান্তি দিবহে নোৱাৰিছো খোৱাৰ শান্তি নাই শোৱাৰ শান্তি নাই আচ্ছা জেগাটা বস্তু দিয়া যেন পাইছে এই মই নকৈছো আৰু মই নিগমে মৰিছো চা ক'ত নিগনি মৰিছে এইটো পাতি হাঁহটো ৰ'বা আচ্ছা এতিয়া ঘৈণীয়েকক ফোন কৰিছে যে আমাৰ ভেলুগুটিয়ে নাইকিয়া হবি কথা ক'বলৈ নামিয়া জাপাই দিম চা জাপাই দিম এইবিলাক লৈ ধেমালি কৰিব নাপায় কিন্তু মোহন জাপাই দিম ভৰি উলিয়া চা আপুনি মোক বচাইছে নে ঠেলিছে পৰ যদি পৰ মই আজৰি হওঁ আৰু মই নিজে জাপাই দিছো নকৈছো নিজৰ কাজ ভোজ নিজে হেৰুৱাবি পাগল ভোজ আজি যদি তোৰ কিবা এটা হৈ যায় 11 দিন পাছত তোৰ কাজ ভোজ পাতিব নালাগিব মই ভোজ খাবলৈ নাপাইছো তই মৰি থাকিলে মেইন মানুহটোৱে নাপাবি বেলেগে খাব তোৰ কাজ ভোজ এতিয়া নিজৰ ভোজ বেলেগত কিয় খাবলৈ দিছে কি দৰকাৰ আমি মিলি খাম মাংস হলে মাংস মুৰ্গীটো আনিলে হ'ল খামগে বলক চা
অ' ছাৰ ছাৰ ক'ত আছা অ' ছাৰ আপুনি বেগেটা ওলাই গৈছে মোৰ দেৰি হৈছে তই ক'লে যা আপোনাৰ লগত ডিউটিলে থানাত তোৰ কি কাম আপোনাৰ কাষতে হৈ থকা ডিউটি যে ছাৰ হে প্ৰভু তোক মই মাংস ভাতৰ লোভ দি পানী দিয়া ভাত খোৱালো তই গালি পাৰি গুচিহে যাব লাগিছিল লাগি আছ যে ঐ ছাৰ আপুনি মোক যিমানে মাংস ভাতৰ লোভ দিছে সিমানে গালি নাপাইছে মই আপোনাৰ ভোজটো নিদিয়াকৈ যাব নোৱাৰিছোঁ ছাৰ কি ভোজ এই যে গিয়েকে ঘৈণীয়েকে কাজিয়া লাগিলে ভোজ এটা দিয়ে যে ডিভোজ এচালি এমালি কৰ ডাঙৰ মানুহৰ লগত ধেমালি কৰ বলচোন ভিতৰলৈ কিয় ছাৰ খেতৰ খেদিম তোৰ এতিয়া উফ জেগাতে বহি দিছে আপোনাৰ ভাগৰ লাগিছে ছাৰ ভাগৰ লাগিছে ছাৰ অ' ছাৰ আপোনাৰ ভাগৰ লাগিছে অ' দুখ পালে মোহন মোহন দুখ পালে মোহন এই কিয় দিলে ছাৰ অ' ছাৰ সেইটো কিয় দিলে চাচোন কিয় অশান্তিকে আছে অথনিৰ পৰা লাগি আছে দিয়ক ছাৰ আৰু ভালকৈ দিয়কচোন 2 কোপমান দিওঁ ৰাইজৰ বিপুল দাবী দিওঁ এতিয়া আপুনি মোক মাৰিলেও মাৰিছে কাটিলেও কাটিছে মণিপুৰ যেতিয়ালৈকে নাহিছে মণিপুৰ ঠেকা কাম মই চলাইছোঁ এই ঠেকা কাম চলাইছ কি ঠেকা কাম চলাইছ লাগে তই মোৰ অৰ্ধাংগিনা কিয় অৰ্ধাংগিনা ছাৰ মাইকী হোৱা হ'লে গিনি হলিহেঁতেন মতাৰ কাৰণে গিনা বুলি কৈছে